কবিতাৰ শিৰোনাম নাৱৰীয়া। নাৱৰীয়া কাইটি, তুলুং ভুতুং পানী জুৱলিৰ মাজত খেলা কৰা ককাইটি। কিন্তু এতিয়া যে আৰু নাৱৰীয়া কাইটিয়ে সিপাৰলৈ যাবৰ বাবে কালৈকো বাট চাব নালাগে, ঘাটত বহি মন পৰখা সুৰ তুলি। নে তেওঁলৈ বাট চাই ৰয় কোনোবাই, ডিঙি মেলি নিবিড় আকুলতাৰে কাতৰ অপেক্ষাৰে। সকলোৱে যে এতিয়া অগ্ৰসৰ হৈছে নিজ নিজ দিশলৈ, ৰজাঘৰীয়া সাজি তোলা তোৰণ সদৃশ সাঁকোৰে উছা ভৰা নৈৰ সিপাৰলৈ। হয়তো তেওঁলোকে পাহৰিছে সহস্ৰজনৰ সুখৰ অথবা দুখৰ কাহিনীৰ একান্ত নীৰৱ শ্ৰোতা আছিল একালত এইজনেই নাৱৰীয়া কাইটি। এতিয়া যে সময়ৰ সোঁতত আগবাঢ়ি গৈয়ে আছে সকলোৱে, মাথো ৰৈ গৈছে তুলুং ভুতুং নাওখনেৰে পানী জুৱলিত খেলা কৰা নাৱৰীয়া কাইটি। এদিন তেওঁ আহৰি নাপাইছিল সকলোকে নিজৰ নিজৰ লক্ষ্যপথত আগবঢ়াই থবলৈ, কিন্তু সময়ৰ গতিত এতিয়া যেন কাৰোৰে আহৰি নাই তেওঁৰ মুখলৈ চাবলৈ। সকলোৰে বাবে হৈ পৰিল তেওঁ অচিনাকি, স্মৃতি হৈ ৰল সকলো সুখ দুখৰ কাহিনী। এলাগী হৈ পৰা নাও আৰু নাৱৰীয়া কাইটিক মাত এষাৰ দিবলৈ কাৰো যে মনতেই নপৰিল। ৰজাঘৰীয়া সাজি দিয়া সাঁকোৰ সুঁতিৰ সতেই ধৰাৰ বুকুত বিলীন হৈ পৰিল নাৱৰীয়াৰ বুকুৰ হেঁপাহবোৰ। চিনাকি পানচৈৰ সুৰত বিগলি চিলমিলীয়া হৈ পৰিল বিৰহৰ সুৰৰ হৈ বাজি ৰোৱা বুকুৰ বেথাবোৰ। এতিয়া নাৱৰীয়া কাইটিয়ে নাজানে সুৰ তুলিব সিপাৰলৈ বুলি। নুতুলে প্ৰাণ চঞ্চলা ঢৌৰ খলকনি নাৱৰীয়া কাইটিৰ আবাহনত আজি। পিছে জীয়াই থকাৰ কঠোৰ সংগ্ৰামত তেওঁ যে আকৌ নামি পৰিছে, পেটৰ ক্ষুধাই তেওঁক যে আমনি কৰিছে আজি। তুলুংভুতীয়া নাওখনে হাত বাউলি আকৌ মাতিছে নাৱৰীয়া কাইটি। তেওঁৰ আশাৰ ৰেঙনি নদীৰ বুকু আৰু নদীৰ পানী, তাতেই বিচাৰি ফুৰে তেওঁ আজিকালি ৰৌ বৰালি মাছ বা খলিহনা পুঠি। তেওঁৰ আশাতেই যে জীয়াই থকাৰ আশা ম্লান হৈ পৰিব নহ'লে তেওঁৰেই ঠাল ঠেঙুলিবোৰৰ। ভাগৰি পৰাৰ অৱকাশ যে নাই এতিয়া নাৱৰীয়া কাইটিৰ। তেওঁৰ ঠাল ঠেঙুলিবোৰ বটবৃক্ষৰ ৰূপ দিয়াৰ বিৰতিহীন সংগ্ৰাম, প্ৰস্তুতিৰ তুংগত তেওঁৰ বিকল্প জীৱিকাৰ পৰিসীমা। তেওঁ যে থমকি নৰয় পুৰণিৰ হুমুনিয়াহৰ সোঁৱৰণিত, নহয় তেওঁ লেবেজান ঘৰ্মাক্ত শৰীৰৰ পৰিধি। সন্ধিয়াৰ জোনবাই আৰু জোনাকী কেইজনীৰ লগতে নতুন সুৰৰ সন্ধানী পিপাসু এতিয়া তাহানিৰ নাৱৰীয়া কাইটি। পালি ভাতৰ পাতত আকৌ এটি ন সুৰৰ সৈতে ভটিয়াই ৰয় ঘাটত তুলুং ভুতুং গাঁৱৰ আজন্ম প্ৰহৰী নাৱৰীয়া কাইটি। কবিতাৰ ৰচনা দীপিকা দাস, কবিতাৰ আবৃত্তি অৰূপ কুমাৰ পাঠক। ধন্যবাদ।